আজব দৃশ্য দেখিলে চকু কপালত উঠিব আপোনাৰ এইবাৰ মাইকী ছাগলীৰ পৰিৱৰ্তে পঠা ছাগলীয়ে দিলে গাখীৰ ক'ত ঘটিল এই আজব ঘটনা চাওঁ আহক আপুনি মাইকী ছাগলীয়ে গাখীৰ দিয়া নিশ্চয় দেখিছে কিন্তু পঠা ছাগলীয়ে গাখীৰ দিয়া জানো দেখিছে আজি আমি দেখুৱাম তেনে এক নাভুত নাচৰত অলৌকিক ঘটনা নলবাৰী বৃহত্তৰ ধমধমা অঞ্চলৰ গেলপেজাৰ গাঁৱত ঘটিছে এই অবিশ্বাস্য অলৌকিক ঘটনাটো স্থানীয় এটা পৰিয়ালে শিৱ বাবাৰ নামত এৰি দিয়া পঠা ছাগলীটোৰ আজি কিছু মাহৰ পৰা সলনি হৈছে দেহৰ গঠন পঠা এই ছাগলীটোৱেও মাইকী ছাগলীৰ দৰে দিবলৈ আৰম্ভ কৰিছে গাখীৰ আনকি কোনোৱে এগিলাচ দুগিলাচ পৰ্যন্ত গাখীৰ উলিয়াই শিৱলিংগটো ঢালি আহিছে পঠা ছাগলীটোৰ এনে অস্বাভাৱিক অলৌকিক দৃশ্য চাবলৈ দৈনিক গাঁওখনত অসংখ্য মানুহৰ ভিৰ পৰিলক্ষিত হয় শিৱ ভক্তই এৰি দিয়া পঠা ছাগলীটোৱে দুবছৰ আগৰে পৰা থাকিবলৈ লৈছিল গাঁওখনিত ছাগলীটোৰ এনে নাভুত নাচুৰ কাৰ্যক লৈ চিন্তিত হৈ পৰিছে গাঁওবাসীয়ে সেয়ে আৰম্ভ কৰিছে পূজা পাতল নাম প্ৰসংগ এই ছাগলীজনী যিখন ঘৰতে আশ্ৰয় লৈ থাকে সেইখন ঘৰতে যি ঠাইত শুই থাকিব সেই ঠাইতে গাখীৰ অট'মেটিকেলি মানে আপুনি গাখীৰ পৰি থাকে আৰু যোৱাকালি আমি সকলোৱে লগ লাগি সেই ছাগলীটোক যেতিয়া মতা ছাগলীটোক বা পঠা ছাগলীটোক যেতিয়া আমি খীৰাবলৈ গৈছিলোঁ সেই তাৰ পৰা বহুত মানে গাখীৰ মানে পাবলৈ আমি সক্ষম হৈছিলোঁ গতিকে আমি সকলোৱে এইটো এটা অলৌকিক শক্তি বুলি ধাৰণা কৰিছোঁ আৰু এইটোক আমি সকলো ৰাইজে ইয়াৰ মিলিয়ে এই ছাগলীজনীক মহাদেৱৰ ওচৰত যিহেতুকে উচৰ্গা কৰিছিলে আমি পূজা পাতল কৰিবলৈ আৰম্ভ কৰিছোঁ লোকবিশ্বাস অনুসৰি পঠা ছাগলীয়ে গাখীৰ দিয়াটো অমংগল বুলি একাংশই ভবাৰ দৰে গাঁওবাসীয়ে গাঁওখনিৰ অপায় অমংগল দূৰ কৰোৱাৰ কামনাৰে এই পূজা ভাগ আগবঢ়োৱা বুলি জানিবলৈ দিছে ধমধমাৰ পৰা জেহেৰুল ইছলাম আজব খবৰ ব্ৰাগ নিউজ